হাই এভৰিৱান, আপোনালোক সকলোকে জয়শ্ৰীজ কিচেন এণ্ড ভ্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি তিনিচুকীয়া যাম, গতিকে আপোনালোকক দেখাম বুলি ভাবিছোঁ, চাই থাকক। হাই এভৰিৱান, পৰহি আমি তিনিচুকীয়া গৈছিলোঁ 10 তাৰিখে, আৰু তাৰ পৰা আহিলোঁ। তাৰ পৰা আহোঁতে ৰাতি প্ৰায় 2 বাজি গ'ল। ৰাতিপুৱাই হ'ব হ'ল আৰু 2টা বজাতো ৰাতিপুৱাই হয় আজিকালি। গতিকে আহিলোঁ, ভাগৰ লাগিলে, কালি দিনটো ভাগৰতে গ'ল, সেইকাৰণে কালি ভিডিঅ' কৰা নহ'লে। আজি আকৌ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। পৰহি ইমানেই বেয়া ৰাস্তা, ভিডিঅ'টো মানে কৰিবলৈ মোৰ শক্তিয়ে নহ'লে ভালকৈ ভিডিঅ' কৰিবলৈ, আৰু ইমান লৰিছে ভিডিঅ'টো। গতিকে ভিডিঅ'টো ইমান ভাল নহ'লে, হ'লেও স্মৃতিৰূপে ৰাখিবলৈ মই সেইখিনি ভিডিঅ'টো ইয়াত দিম ইউটিউবত। স্মৃতিৰূপে ৰাখিবলৈ ভালকৈ হোৱা নাই ভিডিঅ'টো, থাকি যাব। ইউটিউবত দিলে থাকি যায় বস্তুখিনি, পিছত মোবাইলটোৰ পৰাটো ডিলিট হৈ যোৱা হয় ন বস্তুখিনি, ইউটিউবত হ'লে থাকি যাব। গতিকে সেইকাৰণে দিছোঁ। আৰু তাৰপৰা তিনিচুকীয়াৰ পৰা অহাৰ পিছত জগন্নাথ মন্দিৰত সোমালোঁ। মন্দিৰটোৰ পৰিৱেশ বহুত ভাল লাগিলে। মোৰ আগৰ পৰা সপোন আছিলে তালৈ যোৱা, কিন্তু পটককৈ প্লেন বনি গ'ল। তিনিচুকীয়ালৈ গৈছিলোঁ, পটককৈ প্লেন বনি গ'ল যে আমি ইয়াত সোমাই যাওঁ বুলি। মই সোমালোঁ, আৰু বগীবিল আগতে চাইছোঁ, হ'লেও বগীবিলত এনেই এপাক ঘূৰি আহিলোঁ। আৰু সেয়াই, আপোনালোকে চাব, ভাল পাব। মানুহকেইটা দিশতে পৰাই নিছিলে জানো? হস্পিটেল পাম, তাৰপিছত পাইনুত নে কি বুলি পাইনুত নেকি সেইফালে গাৰ্জেন দেখিব, সেইফালে সোমাই আহিম গৈ ইনকম টেক্স সেই পাইনুতে সেইফালে সোমাই আহিম। আকৌ ফোন কৰোঁ
ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু ইয়াত কচুৰি ৰেচিপি দিছোঁ, সেইটোও চাব। বাই বাই। কচুৰি বনাবলৈ এটা বাতিত ময়দা লৈছোঁ, তাত নিমখ দিছোঁ, ৰিফাইন তেল দিছোঁ, আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰাৰ পিছত ইয়াত উতলা গৰম পানী দিম। তাৰ আগত এইটো চাই ল'ব যে মুঠি মাৰিলে সেইটো ৰৈছেনে নাই ৰোৱা। ইয়াত উতলা গৰম পানী দিম আৰু এইখিনি ভালদৰে মঠি ল'ম। এতিয়া এইখিনি আধা ঘণ্টামানৰ বাবে ৰেষ্ট হ'বলৈ দিম। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু তাত এতিয়া তেল দিম। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত পিঁয়াজ দি দিম। যিহেতু পিঁয়াজি কচুৰি, পিঁয়াজ দিব লাগিব। পিঁয়াজ দিছোঁ। আদা নহৰু অকণমান, কেঁচা জলকীয়া, এতিয়া এইখিনি অকণমান ভাজি ল'ম। এতিয়া ইয়াত হালধি, আৰু নিমখ দিম। আৰু এতিয়া ইয়াত গৰম মছলা দিছোঁ। গৰম মছলা ঘৰতে বনাওঁ গৰম মছলাটো। আৰু এইখিনি ভালদৰে এতিয়া অলপ সময় ভাজি ল'ম। এয়া ভজা হৈ গৈছে। এতিয়া ময়দাৰ লাডু বনাম। এয়া লাডু কৰিছোঁ।
তাৰপিছত গোল কৰি চেপেটা কৰিম। চেপেটা কৰি মাজত এটা গাঁত কৰিম আৰু তাত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিলোঁ আৰু এইটো এতিয়া বন্ধ কৰি ল'ম। এয়া ভাজিবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া ৰিফাইন তেলত কচুৰিখিনি দি দিম আৰু ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া কচুৰিখিনি ভাজিলোঁ। ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ, কিন্তু খাবলৈ বেয়া হোৱা নাছিলে। আপোনালোকে ট্ৰাই কৰি চাব।